হ'ব 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 একো নাই কোৱা নাকান্দিব কেলে কান্দিছে নো নাকান্দিব নাকান্দিব ভাইটিক থৈ আহিলো হোষ্টেল আৰু ভাইটিক থৈ আহিলো অলপ বেয়াও লাগিছে নমস্কাৰ মই বৈদ্যুৎ মেছে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি নিশ্চয় টাইটেল আৰু থাম্বনেইল দেখি পেলাই গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব আৰু মোৰ গাটো অলপ ভাল নাই ডিঙিটো অলপ বিষ হৈ আছে তো এতিয়া যাব লৈছোঁ আজি ডিব্ৰুগড়লৈ ভাইটিক থ'বৰ কাৰণে ভাইটি যাব হোষ্টেলত আৰু এইফালে গোটেই গাড়ীত উঠাই আছে বস্তু এইফালে আছে মামা এইফালে মামা পুৰা বস্তু উঠাই আছে পেকিং তেতিয়াহ'লে চাই থাকক ভিডিঅ'টি এতিয়া কোন কোন গৈ আছে দেখাম আপোনালোকক চ' গাইজ আৰু এতিয়া পূৰা ওলাই মেলি হৈ গ'ল আৰু এইফালেও পূৰা ওলাইছে এইফালে মা আছে এইফালে মামী আছে এইফালে জেঠাই আছে আৰু এইফালে বহিছে দেউতা আৰু মামাহঁতি যাব দেখাম আপোনালোকক তো আৰু বলক গৈ থাকোঁ ন আৰু এইফালেও আছে আইতাহঁতি আছে পূৰা বিদায় দি আছে ককা গৈ থাকোঁ আৰু দেই এইফালে ককা এইফালে আইতাসকল আছে তো বলক যাওঁ চ' গাইজ আৰু এইফালে চব ৰেডি হৈ গ'ল চব এইফালে পেকিং মানুহ আৰু ককা গৈ থাকোঁ হ'ব 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 একো নাই কোৱা নাকান্দিব কেলৈ কান্দিছে নো নাকান্দিব নাকান্দিব এইফালে গৈ থাকোঁ দেই থাক আৰু এইফালে ককা মানে মনতে দুখ কৰিছে যিহেতু সৰু নাতিয়ে গুচি গৈছে হোষ্টেললৈ সেইটোৱে আৰু বেয়া লাগিবই দিয়কচোন চ' গাইজ বলক আৰু গৈ থাকোঁ দেখাই আছোঁ আপোনালোকৰ আগত চ' গাইজ আহি পেলাই পাই গ'লোঁ এইফালে পেট্ৰল পাম্পত আৰু এইফালে ভৰাই আছোঁ ডিজেল এইফালে 2000 মান টকা ভৰাই লওঁ আৰু এইফালে লাগি আছে পাইপ তো তেলটো লাগিব ন সেইকাৰণে আৰু ভৰাই লওঁ তাৰপিছত গৈ থাকিম আৰু এইফালে পূৰা গৰম লাগিছে নাই জেঠাই হা গৰম লাগিছে ভাইটি 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 আৰু এইফালে বহি আছে মা বহি আছে মামী বহি আছে অলপ জেগা অলপ ঠেকাঠেকি হৈছে এতিয়া আগত গৈ পেলাই আমাৰ বাহেঁতো যাব তো বাহেঁতত গাড়ীখনত মানে 2জনমান মানুহ চিফ্ট কৰিব লাগিব তো চাই থাকক ভিডিঅ'ত এতিয়া লগ পাইছোঁ আপোনালোকক আগত গৈ পেলাই আৰু এইফালে ভৰোৱা হৈ গ'ল ডিজেল ভৰাই ল'লোঁ আৰু এইফালে পইচা দিওঁ আৰু ৰিচিপ্টখন লওঁ দিছে চ' গাইজ আৰু এইফালে লৈ ল'লোঁ পইচা দিলোঁ ৰিচিপ্ট লৈ ল'লোঁ আৰু বলক গৈ থাকোঁ আৰু বাহেঁতৰ কাৰণে ৰখি আছোঁ আৰু এইফালে আছে জেঠাই আৰু এইফালে আহি গ'ল বাহেঁতি বলক বলক এইফালে বাহেঁতি আহি গ'ল তো বলক আৰু গৈ থাকোঁ ন কল্প এই গ'ল বাহেঁতি তুমি আহি গ'লা আৰু এতিয়া বাহেঁতি আহি পেলাই পাই গ'ল টিংৰাই বজাৰত কল্প লোৱা এইটো খাই খাই যাবা 2 hours later চ' গাইজ আৰু আহি পেলাই পাই গ'লোঁ ভাইটি ভাগৰ হোষ্টেল আৰু এইফালে আছে DC বইজ হোষ্টেল বলক ভিতৰলৈ সোমাই গৈ থাকোঁ এতিয়া ভাইটি ভাগৰ ৰুমটো দেখাই আছোঁ আপোনালোকক বলক চ' গাইজ আৰু আহি পেলাই পাই গ'লোঁ এইফালে ৰুমত আৰু এইফালে আছে কল্প দিব আহিছে আমাৰ লগত আৰু এইফালে আহিছে ভাইটি তুমি আহিছা হা গৰম লাগিছে ন আৰু এইফালে মামী আছে আৰু এইফালে জেঠাই এইফালে ভাইটি আছে এইফালে আমাৰ কল্পদ্বীপৰ ভাইটি শুলে ভাইটি আৰু বা এইফালে আৰু এইফালে মা দেউতা তাৰমানে ভাইটি ভাগৰ বিচনাখন অকণ ঠিক ঠাক কৰি আছে বস্তুবিলাক এয়া ৰেক চেক লৈ আহিছোঁ তো সেইটোৱে আৰু চাই থাকক ভিডিঅ'টি দেখাই থাকিম আপোনালোকক যিমানখিনি পাৰিছোঁ আৰু এইটোৱে ৰুম ভাইটিয়ে ধৰ চাওক চ' গাইজ আৰু ভাইটিৰ ৰুমটো ঠিক ঠাক কৰি মেলি যিহেতু অলপ ভোক লাগিছে তো খাবলৈ আহিছোঁ এইফালে স্পাইচি ৰেষ্টুৰেণ্টত আহি গ'লোঁ আৰু ভিতৰত মাহঁতে খাই আছে তো দেখাম আপোনালোকক আৰু যিহেতু কম্পিউটাৰ চায়েন্সৰ বুকখন পোৱা নাছিলোঁ তো বুকখন ল'লোঁ লৈ মেলি পেলাই যিহেতু খোৱাটো মেইন আৰু এইফালে চব বহি আছে নিজৰ নিজৰ ভাগে এইফালে বাহেঁতি আছে বা কি খাই আছে বিৰিয়ানী এইফালে বিৰিয়ানী খাই আছে বাহেঁতি আৰু এইফালে বহি আছে মামা মামী চব আছে আৰু এইফালে মা আছে এইফালে আছে দেউতা মোৰখিনি কৈ হৈ আছে তো মোৰখিনি হৈ আছে বোলে খাই লওঁ তাৰপিছত গৈ থাকিম আৰু চাই থাকিব ভিডিঅ'টো গাইজ আৰু মোৰ খানা আহি গ'ল এইফালে এয়া পাই গ'লোঁ মোৰো পাই গ'লোঁ আৰু এইফালে চব খোৱাত ব্যস্ত আৰু তো খাই থাকোঁ খাই লওঁ দেখাই থাকিম আপোনালোকক চাই থাকিব ভিডিঅ'টি a few moments later দাদা বাবাই দিয়া অঁ বাবাই দিলা অঁ চ' গাইজ আকৌ আহি পেলাই পাই গ'লোঁ ভাইটিহঁতৰ ৰুমত আৰু ভাইটিক এতিয়া থৈ মেলি আকৌ আমি ওলাইছোঁ আৰু এতিয়া বলক
এইফালে মাঝি এইফালে ৰুমমেট বোলে দেই লগৰ তো বলক আৰু গৈ থাকো কি টোপনি ধৰিছে তোমাৰ হা চ' গাইজ আৰু ভাইটিক থৈ মেলি ওলাই গ'লো আৰু এইফালে ভাইটি আছে ভাইটি বাই বাই ভাইটি বাই বাই আমি গাড়ী ষ্টাৰ্ট কৰিলোঁ আৰু গৈ থাকোঁ বলক এইফালে চ' গাইজ বলক আৰু গৈ থাকোঁ The next day. চ' গাইজ আৰু গুড মৰ্ণিং যোৱাকালি ভাইটিক থৈ আহিলোঁ আৰু ঘৰ পাওঁতে মানে অলপ দেৰি হ'ল 9:30মান বাজিল আৰু যোৱাকালি ভিডিঅ' কৰা নহ'ল আৰু ভাইটিক যিহেতু থৈ আহিলোঁ বেয়াও লাগিছে তেনেকৈ আগত থাকি পোৱা নাই ভাইটি আৰু যিহেতু ভাইটি আৰু মই একেলগতে শুইছিলোঁ ঘৰত কাজিয়া চাজিয়া কৰি থাকিছিলোঁ বেয়াও লাগিছে আৰু যিহেতু এতিয়া গাড়ীখন ধোৱাবলৈ গৈছিলোঁ গাড়ীখন ধুৱাই মেলি আহি গ'লোঁ আৰু এতিয়া ঘৰলৈ পামগৈ আৰু ঘৰ পালোহি আৰু তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক এটা কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ সেয়ে আৰু জয় অসম বাই বাই